কাউৰী আৰু ধূৰ্ত শিয়াল। এটা কাউৰীয়ে ক'ৰবাৰ পৰা এটুকুৰা মাংস মুখত লৈ এডাল গছৰ ডালত পৰিল। সি মাংস টুকুৰা খাবলৈ যো-জা কৰিছে মাথোন, ঠিক সেই সময়তে শিয়াল এটি সেই গছৰ গুৰিত উপস্থিত হ'ল। কাউৰীৰ মুখত থকা মাংস টুকুৰা খাবলৈ শিয়ালৰ লোভ লাগিল। কি উপায়ে মাংস টুকুৰা কাউৰীৰ মুখৰ পৰা আনি সি নিজে খাব পাৰিব, তাকেই চিন্তা কৰিব ধৰিলে। শিয়ালৰ বৰ চোকা বুদ্ধি। সি তৎক্ষণাৎ কাউৰীলৈ চাই ক'বলৈ ধৰিলে, হেৰা কাউৰী ককাই, মই তোমাৰ সমান ধুনীয়া চৰাই আজিলৈ দেখাই নাই। তুমি সঁচাকৈয়ে বৰ ধুনীয়া। তোমাৰ ডেউকা দেখিবলৈ ধুনীয়া, তোমাৰ চকুযুৰি মনোৰম, তোমাৰ ঠোঁটটি, বুকুখন আৰু নখবোৰ দেখিলে চাই থাকিবৰ মন যায়। তুমি সকলো প্ৰকাৰে ধুনীয়া, কিন্তু তোমাৰ এটি বেয়া দেখিলোঁ, সেইটো হ'ল তুমি বোবা। তুমি কথা ক'ব পাৰাহেঁতেন, চৰাইৰ ভিতৰত ৰজা হ'ব পাৰিলাহেঁতেন। তুমি বোবা কাৰণে মোৰ মনত দুখ লাগিছে। শিয়ালৰ প্ৰশংসা শুনি কাউৰীৰ মনত বৰ ৰং লাগিল। সি মনতে ভাবিলে, শিয়ালে মোক দেখি মনত ৰং পাইছে, সি মোক বোবা বুলি ভাবিছে। মই যদি কথা পাতোঁ তেতিয়া সি বেছি আনন্দ পাব। কাউৰীয়ে তাৰ মুখত থকা মাংসৰ কথা পাহৰি শিয়ালক কিবা ক'ব খোজোঁতে মুখৰ মাংস টুকুৰা মাটিত পৰি গ'ল। শিয়ালে মাংস টুকুৰা মুখত ভৰাই আনন্দ মনে খাই গুচি গ'ল। কাউৰীয়ে কষ্ট কৰি সংগ্ৰহ কৰা মাংস টুকুৰা হেৰুৱাই দুখ মনে গছৰ ডালত বহি থাকিল। ইয়াৰ পৰা আমি সেইটোৱে শিক্ষা পালোঁ যে দুষ্ট মানুহে নিজৰ কাৰ্যসিদ্ধিৰ বাবে আনক বেছিকৈ প্ৰশংসা কৰে। আনে প্ৰশংসা কৰিলে আনন্দত নিজৰ কৰ্তব্য পাহৰি যাব নেলাগে।